এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ বন্ধুসকল সাপোর্ট টিভি এয়ার আসাম সাপোর্ট চ্যানেল যদি প্রথমবার লাইছে চ্যানেলটো সাবস্ক্রাইব কৰি বেল আইকনটো হিট কৰি লব বন্ধুসকল আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আছে আপোনালোকে এই ভিডিওটো মাধ্যমে চাবলৈ পাৰিব আৰু বুজিবলৈ পাৰিব আপোনালোকে বিগ ব্ৰেকিং নিউজ কেইটামান আপোনালোকে ইয়াত চাবলৈ পাব বলক ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকে বেল আইকনটো হিট কৰি লব এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত দিবলৈ ওলাইছো বিগ ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইয়াত 11টাকৈ নতুন বৃহৎ ঘোষণা আপডেট কৰিছে বন্ধুসকল স্ক্ৰিনত আপোনালোকক দেখুৱাই আছো ডিসেম্বৰৰ পৰা অসমত 9 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি বন্ধুসকল বিগ ব্ৰেকিং নিউজ ইয়াত ওলাই পৰিছে আজিৰ দিনটোৰ ভিতৰতে প্ৰতি বছৰে অৰুণোদয় আঁচনি পৰিসৰ বৃদ্ধি পাব এতিয়াৰে পৰা আপোনালোকে ইয়াত চাবলৈ পাই আছে আপোনালোকে 9 লাখ লোকে ইয়াত অৰুণোদয় আঁচনি পাব জানুৱাৰীৰ পৰা অসমত 52 লাখ লোকৰ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বন্ধুসকল জানুৱাৰীৰ পৰা অসমত 52 লাখ লোকে ইয়াত পাব বিনামূলীয়া চাউল বন্ধুসকল বিগ ব্ৰেকিং নিউজ ইয়াত 11টাতকৈ অধিক ইয়াত উল্লেখযোগ্য আপডেট আহিছে ৰেচন কাৰ্ডত থকা প্ৰতিটো পৰিয়ালে 5 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় লাভ কৰিব এতিয়াৰ পৰা বিগ ব্ৰেকিং নিউজ আপোনালোকে চাই আছে মোৰ চেনেলত এয়াৰ আসাম সাপোর্ট চেনেলত একজনের পৰা এই সুবিধা লাগু হৈ যাব লাভ কৰিব ৰেচন কাৰ্ড থকা সকলে কেৱল ৰাজ্যই নহয় অসমৰ বাহিৰে চিকিৎসাৰ ক্ষেত্ৰতো সুবিধা পাব পৰিয়ালসমূহে এতিয়াৰ পৰা আপোনালোকে এইবোৰ সুবিধাসমূহ পাই যাব জানুৱাৰীৰ পৰা 30 নৱেম্বৰৰ পৰা উচ্চতম মাধ্যমিক উত্তীৰ্ণ হোৱা ছাত্ৰসকলেও পাব স্কুটি এতিয়াৰ পৰা 11টাকৈ বৃহত্তম ইয়াত ঘোষণা আপডেট কৰিছে বন্ধুসকল বিগ ব্ৰেকিং নিউজ অহা বছৰ নতুনকৈ 25খন কলেজ নিৰ্মাণ কৰিব চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইয়াত বহুকেইটা কথা উল্লেখ কৰিছে 11টাকৈ নতুন আপডেট আহিছে অহা মাহৰ পৰা ৰাজ্যৰ কৃষকৰ পৰা পুনৰ ধান কিনিব চৰকাৰে অহা মাহৰ পৰা আপোনালোকে যিখিনি ধান আপোনালোকৰ আছে সেইখিনি কিনিব প্ৰতি কুইণ্টেলত 2006 টকাকৈ দিয়া হ'ব কৃষকক বন্ধুসকল বিগ ব্ৰেকিং নিউজ ইয়াত ওলাই পৰিছে আজিৰ দিনটোতে 11টাকৈ বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ